বগৰী আৰু কি লগত কি আছে লগত নিমখ আৰু জলকীয়া হয় নাই দেখাই দে জলকীয়াটো দেখাই দে বা আমি পুৰা খাম এতিয়া হয় নাই ইয়াতে ৰাখি দিবা আহিছিলোঁ খেৰ নিবলৈ এই ফাৰ্মৰ কাৰণে আৰু এতিয়া এইবিলাক এই ল'ৰাবিলাক আছে আৰু মোৰ লগত একদম পুৰা এতিয়া আমি ডান্স কৰিম ন খেলিম আৰু হয় নাই হে ডান্স কৰ মই গান লগাই দিম হ'ব নাই হে ডান্স কৰে কি লাগি হৌ ঠিক আছে গানা লগাই দিব ঠিক আছে এইটো কাৰ ঘৰৰ পৰা আনিছে এইটো কাৰ ঘৰৰ পৰা আনিছে পাপু অঁ পাপু ঘৰৰ পৰা দুটা মুঠা আনিলে এইটো দুটা লিখি দিয়া ইমান দূৰৰ পৰা দেখিছেনে এইফালে মাজত এটা মানে এইটো নলা নিচিনা মানে এই জেগাটোত মানে কি হয় পানী হয় বাৰিষা দিনত এই ঘৰটো তাৰ পাৰ হৈ কিনে সেই ঘৰটো আছে তো সেই তাৰ পৰা নিবলৈ আহিছোঁ আৰু ইয়াতে কি হয় মানে ইহঁতে এই মানুহ কিঘৰ মানে আহিবলৈ যাবলৈও মানে ৰাস্তাটো নাই সেই একদম ঘাঁহৰ সেই জংঘলৰ মাজে মাজেহে আহে অকল চাইকেল এখন যাব পৰা ৰাস্তা এটা থাকে সিহঁতে উলিয়াই লৈছে এইফালে গোটেই পানী এতিয়া বাৰিষা দিনত এতিয়া পানী হৈ থাকে এতিয়া খৰালিৰ কাৰণে শুকালে আৰু এইবিলাক গোটেই পুখুৰী হয় এই ঘৰকেইটাৰ পৰা আনিমগৈ এতিয়া দেখিছা কেনেকুৱা ওপৰত উঠি যায় বা পৰিবি দেই গিৰি হ'লে কি হয় হা হে তোৰ নামটা কি লাগে কি লাগে তোৰ নামটা কি লাগে নামটা কি লাগে কি নাম সুমিত দেখ বলত দে তোর নাম কি লাগে বন্টি বাপরে স্কুল যাইলা নাই যাইলা যাইলা আহিছিলোঁ খেৰ নিবলৈ আৰু খেৰ নিব আহি কিনি চাওক য'ৰ পৰা খেৰ নিব আহিছোঁ সেই মানুহ ঘৰৰ কাষতে চাওক কিমান ধুনীয়া এখন নদী একদম নদীৰ কাষতে ঘৰ আৰু ইয়াতে এজোপা দেখিলোঁ বগৰী গছ এই ভণ্টিহঁতে বগৰী খাই আছে আৰু তাতে ময়ো বোলো কেইটামান খাওঁ বগৰী কেইটামান পাই কিনি খাবলৈ আহিলোঁ ইমান এটা সুন্দৰ পৰিৱেশটো মানে দেখিবলৈ ভাল লাগে ৰাতিপুৱা উঠিয়ে যাতে মোৰ নদীখনতে আৰু মানে মুখ ধুৱে চাগে দেই দি দিম দেই এইটো বগৰী খাবলৈ আহিছা ন ইমান ক'ৰ পৰা আহিছা বগৰী খাবলৈ ইয়াত চেঁচাৰ পৰা ইয়ালৈকে বগৰী খাব আহি গ'লা বগৰী কি খাবা নে আচাৰ কৰিবা নে কি কৰিবা ইমানকৈ বগৰী নিব আহিছা যে হয় নেকি মোকো কেইটামান পাৰি দিবা দেই লগতে কঁঠাল পাত কেইখিলামানো বান্ধি ল'লোঁ ছাগলীকেইটাৰ কাৰণে বগৰী কি খাইছোঁ কৈ দিয়া বগৰী হয় নাই বগৰী আৰু কি লগত কি আছে লগত নিমখ আৰু জলকীয়া হয় নাই দেখাই দে জলকীয়াটো দেখাই দে বা আমি পুৰা খাম এতিয়া হয় নাই দুটা বল দুটা পথাৰ হৈ যাব তেতিয়া